শুৱাৰ পৰা উঠি ফাৰ্ষ্ট মুখ হাত ধুই টিফিন ৰেডি কৰি ল'লোঁ। হেল্ল' বন্ধু বান্ধৱীসকল, সকলোলৈকে গুড মৰ্ণিং। আজি আকৌ এটা নতুন ৰাতিপুৱা আৰম্ভণি কৰিছোঁ। আশা কৰোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভাল। ৰাতিপুৱা আপোনালোকক এপাক আমাৰ ইয়াৰ পৰিৱেশটো দেখাই দিওঁ আৰু দিনটো আৰম্ভণি। আহিলোগৈ ৰাতিপুৱা শুৱাৰ পৰা উঠি ডিউটি আছে, টিফিন বনাওঁ ফাৰ্ষ্ট, তাৰপিছত অকণমান খোজকাঢ়োঁ, দুইটাই তেনেকৈ খোজকঢ়া হয়, ময়ো খোজকঢ়া হয় আৰু বাকী ইয়াৰ পিছত গৈ ঘৰৰ ডেইলি ৰুটিন, ডেইলি কৰিবলগীয়া ধুনীয়া ধুনীয়া কামখিনি। খোজকাঢ়ি আহিলোঁ, আহি ৰুটি চব্জি মই খাই ল'লোঁ, খাই লৈ পেলাই কাপোৰ কেইটামান আছিল মেচিনত দিলোঁ। মেচিনত দিয়াৰ পিছত ঘৰৰ বিচনা পাৰা, ঘৰ চাফা কৰা, যিখিনি আমাৰ নিত্য কৰ্তব্য কাম সেইখিনি কৰিবই লাগিব। তাৰ মাজতে মই টেনিক খুৱাব লাগে, আমাৰ ছাৰক আকৌ খুৱাই দিলেহে খায় আকৌ তেখেতে। তাৰপিছত বাহিৰৰ ঝাৰু লগোৱা, ফুলত পানী দিয়া, এই সকলোবোৰ কাম মই নিজেই কৰোঁ, কাৰণ মই হাউচ ৱাইফ, গতিকে মোৰ বেলেগ কাম একো নাথাকে, অকল ঘৰ চাফা কৰা, খোৱা বোৱা, ৰন্ধা আৰু মেকুৰী কুকুৰ ইহঁতক টয়টিপ কৰি থকা। মই সেয়া কৰিয়ে দিনটো পাৰ কৰি থাকোঁ। এতিয়া 10টা বাজিলে, গা চা ধুই ৰেডি, এতিয়া যাওঁ কিটচেনত খানা ৰেডি কৰিবৰ কাৰণে। আৰু কি বনাওঁ আপোনালোকক ক'ম, দেখাম। ঠাণ্ডা লাগিছে। এতিয়া মোৰ কিটচেনকৈ এটা মাছৰ ৰেচিপি বনাম। নাম দিছোঁ মছালা ফিছ ফ্ৰাই। বনাই চাওঁ, যদি ভাল হয় ৰেচিপি দিম, যদি ভাল নহয় ৰেচিপি নিদিওঁ। আৰু আপোনাক অকণমান দেখাম কেনেকুৱা হয় ক'ব। যদি ভাল লাগে তেতিয়া ৰেচিপিটো দিম বাৰু, আৰু যদি বেয়া লাগে তেতিয়াতো নিজে খাব পাৰোঁ নে নহয় সেইটোৱে ডাঙৰ কথা। চাই লওঁ, আজি ট্ৰাই কৰোঁ দেই, আপোনালোকে চাই যাব। এতিয়া 2:30 হৈছে আৰু মোৰ ছোৱালীজনী অহাৰ সময় হৈছে। ৰখি আছোঁ, গেটখন খুলি দিব লাগিব নহয়। ৰাতিপুৱা তাই 7টা বজাতে যায়, 7টা বজাৰ পৰা গোটেই দিনটো মই অকলে ঘৰৰ কাম কৰোঁ, টিভি চাওঁ, মোবাইল চাওঁ, ফেমিলি মানুহৰ লগত ফোনত কথা পাতোঁ, পাতি কৰি লৈ অকলে এনেকুৱা বৰ হওঁ। আৰু সন্ধিয়াহে মা আহে, গোটেই দিনটো সেইকাৰণে ইউটিউব এটা খুলি লৈছোঁ। কি কৰোঁ, বেছি একো আমাৰ তেনেকুৱা কোনো কণ্টেণ্ট বুলিবলৈ একো নাই মোৰ। খুলিছোঁ আৰু যদি ভাল লাগে মানুহে চাব, বাকী কণ্টেণ্ট ক'ত বিচাৰি ফুৰিমগৈ, মই অকলে থাকোঁ। যি কৰোঁ মানে মোৰ এক্টিভিটি যিখিনি থাকে তাকে দেখাম বুলি মানে খুলিছোঁ, আৰু বাকী একো নাই তেনেকুৱা। এতিয়া যাওঁ, গেটখন খুলি থওঁ, তাই আহিব সময় হৈছে, তাৰপিছত দুইজনীয়ে ভাত খাম। এয়া আমি দুইটা ৰখি আছোঁ, মোৰ ছোৱালীজনী আহিব স্কুলৰ পৰা। তেনিয়ে ৰখি চাই আছে বায়েক আহিব বুলি। মই বহি আছোঁ, ভাত খাম আটাইকেইটা একেলগত। মোৰ মাতটো যে অলপমান ভাগা দেই, আপোনালোকে আকৌ নাভাবিব এজনী মাতটো বোলে কেনেকুৱা। মোৰ ক'ভিড হৈছিলে আপোনাৰ 2020ত। ক'ভিডৰ পিছৰ পৰা মোৰ মাতটো ভাগা হৈ গ'ল। এনেই একেবাৰে আগতো এনেকুৱা নহয় যে একেবাৰে কুলি মাত আছিলে, কিন্তু মাতটো ভাগি গ'ল। তাৰপিছৰ পৰা মাতটো কিয় জানো তেনেকুৱা হ'ল, নিজেই শুনি ভাল নালাগে। ডক্টৰৰ ওচৰতো কৈছোঁ, ডক্টৰে কৈছে ইয়াত ট্ৰিটমেণ্ট নাই। এয়া ৰখি আছোঁ আৰু আমাৰ টেনি এয়া বায়েকৰ মেডেল পিন্ধি একদম পিন্ধি লৈছে, পিন্ধি লৈ দৌৰি আছে। এয়া একদম ফূৰ্তিত এইটো এতিয়া চাই আছে, এইটো পিন্ধি পেলাই সি দৌৰি ফুৰিব। এতিয়া আবেলি 4টা বাজিলে। এতিয়া টেনিক লৈ পেলাই ওলাই আহিলোঁ। আজি নামঘৰৰ বেক চাইডে আহিলোঁ। ইয়াৰ লগত যে মই ক'ত গৈ নাথাকোঁ, কেনেকুৱা জেগাত যাওঁ। মানে কিছুমান মানুহে অকলে হ'লে ভয়ে কৰিব, কাৰণ ওচৰত ঘৰ চৰ নাই, একদম জংঘল। এয়া চাওকচোন, একো নাই, এইখন ৰিজাৰ্ভ গোটেই। মই ইয়াৰ মানে তেনেকুৱা জেগাতহে তাৰ কাম হয়। গতিকে আহিলোঁ। বতৰটো ডাৱৰ, ইমান বতাহ মাৰি আছে, ওলাই আহিছোঁ, ঠাণ্ডাও লাগিছে। আৰু বৰষুণ দিলেও দিয়ক। আমাৰ লগতে এইগৰাকীও আহিছে, এইগৰাকীও আজি এয়া ক'ৰ পাইহি আহি নহয় তাই, মানে মোৰ যে শান্তি নাই ইহঁতৰ লগত।
বৰষুণ লাগে দিয়ক। বৰ ধূলি হৈছে আমাৰ এই চাইডে, মানে ট্ৰেক্টৰ ডাম্পাৰ চলি থাকে যে, ইমান ধূলি আৰু ধূলিয়ে এলাৰ্জি মানে কাহ কফ মানুহক খুব বেমাৰ কৰিছে। তাৰ কাৰণে ধূলিটো বিশেষ যাবৰ কাৰণে বৰষুণ এজাক দিলে খুব ভাল হ'ব। এয়া চাওক, মই ক'ৰ জংঘলৰ মাজত অকলে চাওক 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 চবফালে ঘূৰাই দিছোঁ। আৰু এইয়া আমাৰ এইগৰাকীও বহি আছে। এয়া এইখন ৰিজাৰ্ভ হয়। এবাৰ এই ৱালখনৰ বেক চাইডে হাতী ওলাইছিলে, 3জনা ৰখি আছিলে, ফৰেষ্টাৰ আহি পেলাই খেদি নিছে। তেনিয়ে পটককৈ হাতৰ পৰা ৰছীডাল এৰাই পেলাই দৌৰি দেখিছে পুচুক ধৰিলেগৈ গৈ পেলাই। সন্ধিয়া হ'বৰ হ'ল, মোৰ বজাৰ কেইটামান আছিলে, তাৰ কাৰণে ওলাই গৈছোঁ। বতৰটো বেয়া, বৰষুণ আহে বুলি গাড়ীখন লৈ গ'লোঁ। এয়া চাওক, তেনি আগত বহি গৈছে, আগত একদম ধুনীয়াকৈ বহি চাই যাব, আৰু তাকে কৰিব নাপালে জ্বলাই গৈ থাকে। এয়া দোকান পালোঁহি আমি। তাৰপিছত গ'লোঁ ম'ম' চপত ম'ম' খাওঁ বুলি। ঘৰলৈ উভতাৰ সময়ত আহিলোঁ, আহি পেলাই ঘৰ সোমালোঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিলোঁ। যদি ভাল পায় লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব। বাই।